Hello guys, মই অন্যতে ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আম খাম, তাকে অলপ ভিডিঅ' অকণ কৰি দিওঁ বোলো সকলোকে চাই থাকিব। আম আমাৰ ঘৰত নাই কিন্তু দেই, আমাৰ ওচৰতে টুপতে গছ এজোপা আছে, তাৰ পৰা আনিছে। ইমান আনিছে আপোনালোকক দেখাইছোঁ অলপ আৰু ধুনীয়াকৈ খাবৰ কাৰণে গুচাই মেলি লওঁগৈ। আৰু আম এইফালে ইমানখিনি লৈ আনিছে, বহুত দিনলৈকে খাব পাৰিম আৰু ইমানখিনি আনিছে চাওকচোন। এইফালে লৈছোঁ আম 5টা, আমি 4জনে খাম। এতিয়া ধুনীয়াকৈ বাকলি গুচাই ল'ম। এইফালে বাকলি গুচাই লৈছোঁ ধুনীয়াকৈ। গুচাই হৈ গ'ল, ধুই লওঁ ধুনীয়াকৈ, ধুই পখালি খাব লাগে বস্তু সদায়। আৰু এইফালে মোৰ হৈ গ'ল ধুনীয়াকৈ, এতিয়া ৰুকি লওঁ। আৰু এইফালে ধুনীয়াকৈ আমাৰ আম ৰেডি হৈ গৈছে ধুনীয়াকৈ। এতিয়া খাবহে লাগে আৰু। এতিয়া 4খন ভাগ কৰি লওঁ, আমি 4জনেই আম খাম। এইফালে হৈ গ'ল, এতিয়া খাই লওঁ। বহুত ঠাণ্ডা পেলাই দিছে, এতিয়া ঠাণ্ডা বতাহ মাৰি দিছে ধুনীয়াকৈ। আৰু এইফালে আম চাম খাই কৰি হৈ গ'ল, এতিয়া বতৰটো বহুত ঠাণ্ডা পেলাই দিছে, এতিয়া ভাল লাগিছে। আৰু যদিহে ভিডিঅ'টো ভাল পালে চাই, এতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। এতিয়া